কৰবালৈ গ'লে ধৰক কোনোবাই প্ৰথমবাৰ কোনো এগৰাকী মহিলা কাৰোবাৰ লগত চিনাকি কৰি দিলে তেতিয়া এটা প্ৰশ্ন প্ৰায়ে সোধে আপুনি কি কৰে আৰু এই প্ৰশ্নটোৱে বহুত মহিলাক এটা দমজাত পেলায় কি উত্তৰ দিও আপুনি কি কৰে যিসকল মহিলাই ধৰক কিছুমান প্ৰফেশ্যনেল লাইনত আছে ধৰক কোনোবা ডক্টৰ ধুনীয়াকৈ কয় আই এম ডক্টৰ যিবিলাক শিক্ষয়িত্ৰী মই স্কুলত কাম কৰোঁ বা মই কলেজত শিক্ষকতা কৰোঁ তেওঁলোকে ধুনীয়াকৈ কৈ থৈ যায় নিজৰ প্ৰফেশ্যনটো কিন্তু যিগৰাকী মহিলাই বাহিৰত কাম নকৰি কেৱল নিজৰ ঘৰখন চোৱা চিতা কৰি আছে তেওঁলোকৰ বেছিভাগে এই কুৱেশ্যনটোৰ এনচাৰ দিবলৈ বহুত সংকোচ বোধ কৰে আৰু লাহেকৈ কয় নাই মই একো নকৰোঁ মই ঘৰতেই থাকোঁ আই এম হাউচৱাইফ নাইবা যদি কেতিয়াবা এনেকুৱাও বহুত হয় যিবিলাকৰ ধৰক হাজবেণ্ডৰ লগত গৈছে কোনোবা পাৰ্টিলৈ হাজবেণ্ডৰ ওচৰত আছে ঘৈণীয়েকক চিনাকি কৰি দিছে কোনোবা সুধিলে আপোনাৰ মিছেছ কি কৰে এখেতে তেতিয়া হাজবেণ্ডে ডাইৰেক্ট উত্তৰ দিয়ে নাই নাই একো নকৰে ঘৰতে থাকে হাউচৱাইফ হয় এই কুৱেশ্যনটোৰ এনচাৰ যেতিয়া সেই মহিলাগৰাকী শুনে মহিলাগৰাকীৰ মনত কেনেকুৱা লাগে কেতিয়াবা ভাবি চাইছেনে আপোনালোকে যিসকল পুৰুষে এনেকুৱা এটা উত্তৰ দিয়ে বা যিসকলে মহিলাই এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হয় সেই মহিলাগৰাকীৰ মনটোত কেনেকুৱা লাগে এবাৰ ভাবি চাইছেনে কাৰণ হাউচৱাইফ হোৱাটোৱে জীৱনৰ আটাইতকৈ ডাঙৰ কাম যিটো চাকৰি আৰম্ভ হয় ৰাতিপুৱা বিচনাখনৰ পৰা উঠাৰ পৰা আৰু শেষ হয় বিচনাখনত যোৱাৰ পিছতহে কিন্তু আমি কওঁ নাই তেওঁ একো নকৰে জাষ্ট এ হাউচৱাইফ হেল্ল' ফ্ৰেণ্ডছ মাই নেম ইজ লনি এণ্ড ৱেলকাম টু মাই চেনেল আৰু আজি মই এটা অলপ ব্যতিক্ৰমী ভিডিঅ' বনাব খুজিছোঁ মই আজি মানে মোৰ এই ভিডিঅ'টো সকলো হাউচৱাইফক ডেডিকেট কৰিব বিচাৰিছোঁ কাৰণ হাউচৱাইফ হোৱাটো সহজ নহয় সেই সকলো হাউচৱাইফৰ কাৰণে আজি মোৰ ভিডিঅ'টো ডেডিকেটেড হয় যিসকলে ইমান কষ্ট কৰি গোটেই ঘৰখন চম্ভালি আছে চ' এতিয়া কুকিং কৰি কৰি কথা পাতি যাওঁ চ' আজি মই একদম চিম্পুল ৰেচিপিটো বনাওঁ আমাৰ অসমীয়া আহাৰ কলমৌ কিছুমানে কলম শাক বুলি কয় এয়া সেইখিনি মই ভালদৰে ধুই লৈছোঁ এতিয়া মই এইখিনি কাটিম গতিকে মই কলমৌখিনি প্ৰথমতে কাটি লওঁ তাৰপিছত আপোনালোকক লগ পাম এয়া মোৰ কলমৌখিনি কাটা হৈ গ'ল এতিয়া মই পিঁয়াজ কাটিম কলমৌ ভাজিখিনিত বিশেষ একো নিদিওঁ বেলেগ মই অকল পিঁয়াজ আৰু জলকীয়াই দিম গতিকে বলক এতিয়া ৰেচিপিটো আৰম্ভ কৰোঁ গতিকে কলমৌখিনি ফ্ৰাই হোৱালৈকে আপোনালোকৰ লগত অলপ কথা পাতোঁ আপোনালোক যদি কোনোবা মহিলাই এনেকুৱা চিন্তা চৰ্চা মনলৈ আনে
যে আমি একো কৰিব নোৱাৰিলোঁ জীৱনত, আমিনো কি কৰিলোঁ, কেৱল ঘৰতে ভাত ৰান্ধি কটালোঁ, কেতিয়াও এই চিন্তাধাৰাটো মনলৈ নানিব। কাৰণ আপোনালোকে সকলোতছে ডাঙৰ কামটো কৰি আছে। আপোনালোকে ভাত বনাইছে কাৰণে কোনোবাই খাই অফিচত যাব পাৰিছে, আপোনালোকে ভাত বনাইছে কাৰণে কোনোবাই স্কুল যাব পাৰিছে, শিক্ষা লাভ কৰিব পাৰিছে, হয়তো ভৱিষ্যতে ডাঙৰ অফিচাৰ, ডক্টৰ, ইঞ্জিনিয়াৰ কিবা হ'ব পাৰিব। আপুনি পঢ়াইছে কাৰণে আপোনাৰ ল'ৰা ছোৱালী শিক্ষা লাভ কৰিছে, আপুনি ঘৰটো চাফ চিকুণকৈ ৰাখিছে কাৰণে বেমাৰৰ পৰা বাচিব পাৰিছে সকলোৱে। গতিকে মেইন কামটো আপোনালোকে কৰি আছে। গতিকে আপোনালোকে নিজকে সৰু বুলি নাভাবিব। মই কেতিয়াও নাভাবোঁ। মই কুকিং কৰা, ঘৰৰ কাম কৰা কেতিয়াও লাজ অনুভৱ নকৰোঁ। মই কেতিয়াও নাভাবোঁ মই এডভকেট হওঁ, মই কিয় কুকিং কৰি খাম, মই ৰান্ধনি ৰাখি খাম, মই এইবিলাক কথা কেতিয়াও নাভাবোঁ। কাৰণ মই ভাল পাওঁ। কুকিং মোৰ পেশ্যন হয়, মই ভাল পাওঁ। মই হয়তো মোৰ নিজৰ প্ৰফেশ্যনত সিমান ইণ্টাৰেষ্ট নাই, মোৰ কুকিঙত যিমান ইণ্টাৰেষ্ট আছে। গতিকে আপোনালোকে প্লিজ এনেকুৱা চিন্তা চৰ্চা মনলৈ নানিব, একদম নানিব। কেৱল নিজৰ কৰ্ম কৰি যাওক আৰু নিজৰ যি কৰ্ম তাতে বেষ্ট দিয়াৰ চেষ্টা কৰক। আপুনি বেষ্ট চেফ হওক, বেষ্ট হাউচৱাইফ হওক, হয়নে নহয়? গতিকে 5 মিনিট হৈ গ'ল, মই সেইখিনি চাই লওঁ। কলমৌখিনি ফ্ৰাই হৈ গ'ল। এতিয়া আপোনালোকক এটা মই বস্তু দেখাম, মোৰ লগত বলক। মই এটা বস্তু বনাইছোঁ, এয়া এইডাল দেখিছেনে? এইডাল এডাল গছৰ শুকান ঠানি আছিল, মই কাটি আনি ইয়াত কালাৰ কৰিছোঁ। আৰু এয়া মই সৰু সৰু ঊলেৰে বনোৱা ফ্লাৱাৰ ইয়াত লগাই দিছোঁ। এনেকুৱা কলা কিমান মহিলাৰ আছে আমাৰ মাজত, এনেকুৱা বহুত মহিলা আছে, বহুত হাউচৱাইফ আছে যিবিলাকে এইবিলাকত একেবাৰে পাৰ্গত। গতিকে তেওঁলোকৰ কি কৰ্ম কৰিব পাৰে ক্ষমতা নাই নেকি? তেওঁলোকেও ইচ্ছা কৰিলে পাৰে, বা তেওঁলোকৰ যদি ফেমিলি ছাপোৰ্ট থাকে তেওঁলোকেও পাৰিব। কিন্তু তেওঁলোকে নিজৰ ঘৰখনক প্ৰথমে স্থান দিছে, প্ৰথমে নিজৰ ঘৰখনৰ উন্নতিটো বিচাৰিছে। গতিকে সেই যি কামেই নকৰোঁ তাতে পজিটিভ থিংকিং কৰিলে সকলো কাম ভাল হৈ যায় আৰু কৰিও ভাল লাগে। গতিকে মোৰ এই ভিডিঅ'টো ভাল লাগিছে যদি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া ময়ো আগলৈ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' দিবলৈ উৎসাহ পাম। অ'কে, বাই বাই।